খুৰা সুন্দৰী আৰু মস্তি কেনেদৰে এপিএছচি হৈছিল মুখ্যমন্ত্ৰী ভাতৃ প্ৰশিক্ষণতে কি বিষয়ত ফেইল কৰিছিল সুশান্ত বিশ্ব শৰ্মাই কেনেকৈ ডিএছপি হৈছিল মুখ্যমন্ত্ৰী ভাতৃ সুশান্ত কাছৰ ঘৰত থাকি আনলৈ শিলগুটি কিয় মুখ্যমন্ত্ৰীৰ বিধায়ক অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ পাছতেই খোল খাইছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিযুক্তি সম্পৰ্কীয় এটাৰ পাছত আন এটা অপ্ৰকাশিত অধ্যায় এইবাৰ প্ৰশ্ন উঠিছে অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত মুখ্যমন্ত্ৰীৰ ভাতৃৰ নিযুক্তিক লৈ 2003 চনত অসম আৰক্ষীত এপিএছ বিষয়া হিচাপে যোগ দিয়া সুশান্ত বিশ্ব শৰ্মাই প্ৰশিক্ষণতে অনুতীৰ্ণ হৈছিল কিন্তু তাৰ পাছতো তেওঁ আৰক্ষী বিষয়া হিচাপে যোগদানৰ সুযোগ লাভ কৰিছিল মন কৰক 2003 চনৰ 16 মেৰ স্বাধীন কাকতৰ এই বাতৰিলৈ খুৰা সুন্দৰীৰ সান্নিধ্যৰে পুলিচ প্ৰশিক্ষণ কেন্দ্ৰত এপিএছচি পৰীক্ষাৰ্থীৰ মস্তি আইনৰ পৰীক্ষাত ফেইল কৰা 16 ডিএছপিক নিযুক্তি এতিয়া আহক ফেইল কৰা সেই 16 গৰাকী এপিএছচি বিষয়াৰ তালিকালৈ স্বাধীন কাকতত প্ৰকাশ পোৱা এই তালিকাত 7 নম্বৰ স্থানত আছে মুখ্যমন্ত্ৰীৰ নিজৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ নাম প্ৰশিক্ষণৰ পাছত অনুষ্ঠিত পৰীক্ষাত তেওঁ আইন শাৰীৰিক প্ৰশিক্ষণ ড্ৰিল ৰাইডিং আৰু ফিল্ড ক্ৰাফ্ট এই আটাইকেইটা বিষয়তে অনুতীৰ্ণ হৈছিল মুখ্যমন্ত্ৰীৰ ভাতৃ যি 16 গৰাকী প্ৰাৰ্থী সেই পৰীক্ষাত অনুতীৰ্ণ হৈছিল তাৰ ভিতৰত আটাইতকৈ শোচনীয় প্ৰদৰ্শন আছিল মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ তাৰ পাছতো তেওঁক উত্তীৰ্ণ দেখুৱাই নিযুক্তি প্ৰদান কৰা হৈছিল কেৱল সেয়াই নহয় এই বাতৰিত আছে আন কিছু চাঞ্চল্যকৰ অভিযোগ স্বাধীনৰ এই বাতৰিত লিখা হৈছে এই উপ আৰক্ষী অধীক্ষকসকলৰ কেইজনমানে দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীক অভিবাদন জনোৱাৰ সময়তো সুৰাসক্ত হৈ প্ৰেয়াৰ গ্ৰাউণ্ডত থিয় হৈ দিছিল বুলি জানিব পৰা গৈছে এওঁলোকৰ কেইগৰাকীমান কৰ আয়ুক্ত ন্যায়াধীশ মন্ত্ৰী আদিৰ তথাকথিত উচ্চপদস্থ বিষয়া নেতাৰ ভাতৃয়ে এবছৰীয়া প্ৰশিক্ষণৰ অন্ততো সমাৰোহৰ কুচকাৱাজৰ সময়ত ভালদৰে থিয় দিব নোৱাৰাৰ দৃশ্যই অনুষ্ঠানটো দৃষ্টিকটু কৰিছিল বুলি জানিবলৈ দিছে এয়া আছিল স্বাধীন কাকতৰ 2003 চনৰ বাতৰি য'ত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে এই অধ্যায় মুখ্যমন্ত্ৰীয়ে এতিয়া 21 বছৰ পুৰণি সেই নিযুক্তিৰ ফাইল খুলিব পাৰিবনে নে এই দায়িত্বৰ পৰাও ফালৰি কাটিব চৰ্চা চলিছে যে নিজে কাছৰ ঘৰত থাকি আনলৈ শিলগুটি দলিয়াব যোৱাৰ বাবেই মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে মূৰ পুলুকা মাৰিবলগীয়া হৈছে নিউজ ডেস্ক ৰিপৰ্ট